নমস্কাৰ, মই প্ৰাঞ্জলে আপোনালোক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰাঞ্জলছ ভ্লগলৈ। আৰু বৰ্তমান খেতিপথাৰ দিন, সেইবাবে ধান কটা দিন। আৰু ধান কটা দিনৰ কিছু মই প্ৰথম যিটো ভ্লগ বনাইছিলোঁ সেইটো ভুই ৰোৱা ভ্লগ বনাইছিলোঁ। আৰু সেই ভুই ৰোৱা ধান আজি কটা দিন হৈ গৈছে। বৰ্তমান কাটি শেষেই হ'ল, তাই অলপ দেখাইছোঁগৈ। এই যে ধাননি পথাৰখন দেখিছে, এতিয়া বৰ্তমান 2020 চন, কিন্তু 2020 চনৰ পৰা যদি 10 বছৰ চাওঁ, কিন্তু এই ধাননি পথাৰখন নাথাকিবও পাৰে হয়তো। এই ৰাস্তাটো যে দেখিছে, ৰাস্তাটো কিন্তু এতিয়া বৰ্তমান কেঁচা হৈ আছে, আৰু 10 বছৰ পিছত 2030 চনত চালে ৰাস্তাটো পকা হৈ যাব। কিন্তু সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টো মই কোনো ভিউৱাৰ্ছৰ বাবে বনোৱা নাই, কোনো লাইকৰ বাবে বনোৱা নাই। মই আৰু 10 বছৰ পিছত চাব বিচাৰিম যে এই এতিয়া বৰ্তমান যেনেকুৱা 10 বছৰ পিছত কেনেকুৱা হয়। এটা দুটা তিনিটা চাৰিটাকে বহুত মানুহে ধানটো দাই আছে, আৰু চাই থাকক, ধুনীয়াকৈ দেখাব পাৰিম। সৰু এটা ধানটো দাই আছে মুঠতে। আৰু এই ইয়াত যে দিছে সেইটো অকলে দাই আছে, ইয়াক অকলে কিন্তু কিয় দাই আছে বা অলপ যাওঁচোন, তাৰ ওচৰৰ পৰাই আহোঁগৈ। ভনীজনীক যে আপোনালোকে দেখা পাইছে, এই সৰু ভণ্টিজনী ৰুবলৈ যাওঁতে মোৰ লগতো গৈছিলে। তেওঁ সেইখন পথাৰতে ৰুবলৈ গৈছিলে। আৰু ভণ্টিজনীয়ে আৰু জলকীয়া এইবোৰ লৈ আছে, খোৱা মেইন পথাৰটো ভাত খাব। এইডোখৰতে আমি ৰোৱা দেখাইছিলোঁ, আৰু এতিয়া ধান দাই শেষ কৰিছে বৰ্তমান। আৰু ভিডিঅ'টো দেখাই আছোঁ। ৰ'দ পৰিছে, বৰ ভালকৈ ধৰিব পৰা নাই। আৰু মোৰ লগত যে ভণ্টি আহিছিলে, সেইজনী ভণ্টি ইয়াত আছে। আৰু পথাৰত যে এনেকুৱা তম্বু গোটেই দেখিছে, সৰুটো এটা, তাৰপৰা ইফালে এইটো এটা, আৰু সৌফালে এটা আছিলে। এনেকুৱা দেখি মজা লাগে, কেলে তাত তম্বুটো গোটেই, আৰু সিহঁতে ভাত খাইছে। মোকতো ভাত নিদিলে সিহঁতি, আৰু ভিডিঅ' বনাবলৈ আমাক ক'ত ভাত দিব। তহঁতে খা আৰু বিন্দাছ খাই মেলি ধান দাই থাক। আৰু এয়াই হৈছে খেতিয়কৰ উপচা সপোন, আৰু গোটেইখন একদম পুৰা সোণালী ৰঙৰ ধাননি। তো সেয়াই, আৰু ভিডিঅ'টো ইয়াৰ পৰা এনেকৈ আৰম্ভ কৰি বৰ্তমান আমাৰ শেষ পৰ্যায় পৰিছেগৈ। আৰু জয় অসম, আৰু ভিডিঅ'টো ইমানতে সমাপ্ত।